হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল এফ এ আছাম নলেজ। তো আজি তোমালোকৰ লগত আলোচনা কৰিম আমাৰ যিখন কম্পাৰ্টমেণ্ট এক্সাম তোমালোকে দিবা বুলি ভাবিছা, যিসকল ছাত্ৰ ছাত্ৰীৰ মেট্ৰিক পৰীক্ষায় এটা দুটা বা তিনিটা ছাবজেক্টত বেয়া হ'ল, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্ট দিম বুলি যদি ভাবিছা, তেনেহ'লে তোমালোকৰ যিটো ৰুটিন লৈ যিখন নিউজ আছে বা ৰুটিন কোনোবাই ক'লে যে ৰুটিনখন প্ৰকাশ পাইছে, তো সেইটোৰ আমি ডিপলি আলোচনা কৰিম। সঁচাকৈ তোমালোকৰ ৰুটিন দিলে নে নাই, বা কেতিয়া দিব, বা নিদিয়ে নেকি, বা এনেকুৱা বহুত ধৰণৰ কথা আছে। আৰু বহুত ষ্টুডেণ্টে আমাক ৰুটিন এটা পঠাই আছে যে ছাৰ এইখন ৰুটিনে হয়নে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা, তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে ভাবিছা যে তোমালোকৰ কম্পাৰ্টমেণ্ট ৰুটিন অলৰেডি আহি গ'ল, তো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে কোৱা হৈছে যে তোমালোকৰ ৰুটিন এতিয়ালৈকে অহা নাই। আৰু যিটো ৰুটিন তোমালোকে দেখা পাইছা যে অনলাইন বা ইউটিউবত তোমালোকে পাই আছা যে ৰুটিনখন হ'ল, সেই ৰুটিনখন আচলতে 2024 ৰুটিন হয়। তোমালোকৰ এতিয়া কম্পাৰ্টমেণ্টৰ কোনো ধৰণৰ ন'টিছ বা কোনো ধৰণৰ ৰুটিন, কোনো ধৰণৰ জাননী কোনোবাই কোনো ধৰণৰ টুইটো কৰা নাই, কোনোবাই কোনো ধৰণৰ কোৱাও নাই। তো তোমালোকে এই যিখন কুৱেশ্যন পেপাৰ বা তোমালোকে যিখন ৰুটিন দেখি আছা, তো সেই ৰুটিনখন ফেক হয়। সেই ৰুটিনখন 2024 হয়। তো তোমালোকে কি কৰা, এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি যোৱা। তোমালোকৰ এতিয়ালৈকে ৰুটিন অহা নাই। যেতিয়াই তোমালোকৰ ৰুটিন আহিব, সেই আমি জনাই দিম। তোমালোকে আমাৰ চেনেলত জানিব পাৰিবা, আৰু তোমালোকে আমাৰ চেনেলত একদম 100% একুৰেট আৰু একজেক্ট ন'টিছবোৰ তোমালোকে পাবা। তো তোমালোকে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।